আজি অলপ আগতে সোণাবিল চাহ বাগিচাত আমি এখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰিলো। চাহ বাগিচাত স্বাধীনতাৰ ৭৫ বছৰ কালত আমাৰ ইয়াত প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল। কৰবাত চেগা চুৰুকাকৈ এমই স্কুল স্থাপন হৈছিল। কিন্তু হাইস্কুল নথকা বাবে আমাৰ ল'ৰা ছোৱালী বহু দূৰলৈ পঢ়িব যাবলগীয়া হৈছিল আৰু তাৰ কাৰণে বহুতে শিক্ষা জীৱন চতুৰ্থমান শ্ৰেণীৰ পিছতেই এৰি দিছিলে। আমি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে 2খন বা 3খন চাহ বাগিচা লগাই আমি একোখন হাইস্কুল স্থাপন কৰিম। যোৱা বছৰ ৰাঙাপাৰাত কেইবাখনো হাইস্কুল আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া সেই হাইস্কুলবিলাকত 500তকৈও বেছি ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। আজি এই সোণাবিল চাহ বাগিচা আদৰ্শ স্কুলখনতো 200 ল'ৰা ছোৱালীয়ে ইতিমধ্যে নামভৰ্তি কৰিছে। এই স্কুলখন যদি নাথাকিলেহেঁতেন তাৰ হয়তো 100জন ল'ৰা ছোৱালীয়ে নামভৰ্তি নকৰিলেহেঁতেন। আজি আমাৰ বাবে খুব আনন্দৰ কথা যে অসমৰ চাহ বাগিচা অঞ্চলত আমি 119খন স্কুল স্থাপন কৰিবলৈ সক্ষম হৈছো। আজিৰ দিনটোত আমি 6খন নতুন স্কুল স্থাপন কৰিম। ৰাতিপুৱা মই বৰচলা সমষ্টিৰ অৰুণ চাহ বাগিচাত এখন হাইস্কুল আৰু ৰাঙাপাৰা সমষ্টিৰ আদাবাৰী চাহ বাগিচাত 2খন স্কুল আৰু 3খন স্কুল আজি আমি সোণাবিল বাগিচাত শুভ উদ্বোধন কৰিবলৈ সক্ষম হৈছো। মোৰ বিশ্বাস যে এই বিদ্যালয় কেইখনে আমাৰ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যোৱাত সহায় কৰিব। এই বিদ্যালয়বিলাকত আৰম্ভণিতে আমি এটা সুন্দৰ স্কুল ঘৰ বনাইছো, শিক্ষক শিক্ষয়িত্ৰীসকলক নিযুক্তি দিছো, ইউনিফৰ্মৰ ব্যৱস্থা কৰিছো আৰু মধ্যাহ্ন আহাৰ যোজনাৰো আমি ব্যৱস্থা কৰিছো আৰু বিনামূলীয়া পাঠ্যপুথিৰো আমি ব্যৱস্থা কৰিছো। এতিয়া দেউতাক মাকে একো চিন্তা কৰিব নালাগে, মাত্ৰ ল'ৰা ছোৱালীক স্কুলত পঠাব লাগে, ইমানেই আমাৰ কাম। যদিও আমি সোণাবিল চাহ বাগিচাত এই স্কুলখন স্থাপন কৰিছো, কিন্তু বাগিচাৰ কাষত যিমান গাঁও আছে গাঁৱৰ ল'ৰা ছোৱালীয়েও ইয়াত নামভৰ্তি কৰিব পাৰিব আৰু একেলগে গাঁৱৰ আৰু বাগিচাৰ ল'ৰা ছোৱালী আমি একেলগে আগবাঢ়ি যাব পাৰিম।